हेलो एंड नमस्कार मैं साजिनाई पिता एंड बेटा चेनेलলৈ আপোনালোক সকলকে স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ নিশ্চয় ভালে বৰ্তমান মোৰ ভালে আজি এতিয়া মই পাকঘৰতে আছো পিছফালে এখন টাৱা দেখিছে ইফালে কেটলি আছে মানে মই পাকঘৰৰ পৰাই ভিডিওটো আৰম্ভ কৰো যেহেতু গা পা ধুই আজৰি হৈ আমাৰ নিচিনা মানে মহিলাবোৰৰ কাম পাকঘৰতে হয় না সেইকাৰণে পাকঘৰতে বেছি টাইম স্পেন্ড কৰা হয় পাকঘৰতে বেছি সময় পাৰ কৰা হয় সেইকাৰণে পাকঘৰৰ পৰা ভিডিওটো আৰম্ভ কৰিছো আজি ভিডিওটো কি কৰো কি নকৰো অকণমান দেখাব চেষ্টা কৰিম কিন্তু এটা বিশেষ কাৰণ আছে ভিডিওটো আজি লৈ অহাৰ আপোনালোকৰ ওচৰলৈ আজি ভিডিওটো লৈ অহাৰ এটা বিশেষ কাৰণ আছে সেই কাৰণটো হৈছে এতিয়া নকওঁ একেবাৰে ভিডিওটো শেষলৈকে চাই যাওক তেতিয়া গম পাব যে কি কাৰণ আপোনালোকৰ ওচৰলৈ মই আজি এটা ধুনীয়া ভিডিও লৈ আহিছো আৰু যদি ভিডিও চাই ভাল পায় তেনেহলে প্লিজ লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেল আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই দিয়া ভিডিওসমূহ আপোনালোকে অতি সোনকালে পাব আৰু জলদি মই কি আছে কৰি লওঁ তাৰপিছত আপোনালোকক একেবাৰে এটা বিশেষ ৰেচিপি বুলি ক'ব লাগিব মানে আমাৰ মৰাণ সমাজত মানে সকলোৱে খাই যদিও নাজানো দেই কিন্তু আমাৰ খেতি উঠি পথাৰ ৰুই শেষ কৰাৰ পাছত এটা ধুনীয়া পিঠা খাই সেই পিঠাটো আপোনালোকক দেখুৱাম আৰু নামটো কিন্তু এতিয়া নকওঁ দে নামটো কিন্তু বহুত মজা হয় বঢ়িয়া হয় আপোনালোকক নামটো এতিয়া নকওঁ একেবাৰে শেষলৈকে চাই যাওক তেতিয়া ক'ব কি নাম পিঠাটোৰ নাম আৰু আপোনালোকে কোনে কত তেনেদৰে যদি বনাই খায় তেনেহলে সেই পিঠাটোৰ নাম আপোনালোকে কি কয় জনাব মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু ঠিক আছে এতিয়া মই ভিডিওটো আৰম্ভ কৰিছো আৰু কি কৰি দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাই যাব আৰু যদি ভিডিওটো চাই ভাল পায় তেন্তে প্লিজ লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি কোনো নতুনকৈ মোৰ চেনেললৈ আহিছে প্লিজ চেনেল সাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই দিয়া ভিডিওসমূহ আপোনালোকে অতি সোনকালে পাব আৰু ভিডিওটো আপোনালোকে একেবাৰে শেষলৈকে চাই গৈ থাকক পিঠাটোৰ নাম জানিব আৰু কেনেদৰে বনাওঁ সেইটো আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম মই যিমান পাৰো এতিয়া ঠিক আছে ভিডিও চাই থাকক বাই বাই মই আকৌ লগ পাই আছো আপোনালোক অকণমান বজাৰৰ ফালে ওলাই যাম বুলি ভাবোতে দি দিলে নহয় বৰষুণ জাক ইমান অশান্তি লাগে নহয় এনেকুৱাকৈ দি দিলে ৰখি আছো ওলাই মেলি এতিয়া তাৰ পাছত অকণমান বৰষুণ গনগে ভিডিও বনাই থওঁ বুলি ভাবি ভিডিও বনাই থৈছো আৰু কিন্তু কৰি থাকিম এতিয়া ৰৈ আছো যাবৰ বাবে বৰষুণ এৰাব যাম ৰৈ আছো কিন্তু উপায় নাই সেইকাৰণে অকণমান ভিডিওকে কৰি থৈছো হঠাতে বৰষুণ জাক দি দিলে কৰবাত যাব লগা হলে বহুত অশান্তি হৈ যায় এয়া মই লৈ লৈছো পিঠা বৰা চাউলৰ পিঠা হয় কলা আৰু বগা দুইটাই মিক্স আছে হাহুমাই দিছিল কলা বৰা চাউলৰ পিঠা আৰু মোৰ নিজৰ মায়ে দিছিল বগা বৰা চাউলৰ পিঠা দুইখিনি মিক্স কৰি দিছো আপোনালোকে যদি বনাব বিচাৰে তেনেহলে কেৱল এটা বৰা চাউল হলে হৈ যাব মোৰ ওচৰত দুইটা আছিল কাৰণে দুইটা মিক্স কৰি দিছো কেৱল কলা বৰা চাউলটো দিলে বহুত কলা হৈ যায় সেইকাৰণে মই খাই ভাল নাপাওঁ সেইকাৰণেহে দুইটা মিক্স কৰি দিছো মই পিঠা লৈ লৈছো এইখিনি আৰু পিঠাখিনি ধুনীয়াকৈ আটা মঠা ধৰে আপোনালোকে যেনেদৰে আটা মঠে তেনেদৰে মঠি ল'ব পিঠাখিনি ধুনীয়াকৈ এয়া মোৰ মঠি হৈ গ'ল আৰু অলপ হাতত পানী তিয়াই লৈছো পানী লগাই লৈছো মানে নহলে আঠা লাগি যায় বহুত আঠা হয় বৰা চাউল এয়া চক বেঙুনীয়া নিচিনা হৈ গৈছে কিন্তু সিজালে অলপ কলা নিচিনা হৈ যায় সেইকাৰণে মই কেৱল কলা বৰা চাউল খাই ভাল নাপাওঁ এতিয়া মই এখন পাত লৈ লৈছো পাতখনত ধুনীয়াকৈ হাতত পানী লগাই লৈছো নহলে আঠা হয় বুলি কৈছোৱে এনেদৰে মই ভিডিওত দেখুৱাৰ দৰে আপোনালোকে চাই যাওক কেনেদৰে মই পিঠাটো বান্ধো আৰু ইফালে টঙাল লাগে মানে বাঁহৰ টঙাল লাগে কিন্তু বাঁহৰ এই টঙাল পাবলৈ নাই মোৰ ওচৰত সেইকাৰণে আজি বেতগাজ খাইছিলো বেতগাজৰে বাকলিখনেৰে মই টঙাল বনাই লৈছো মানে বান্ধা ৰছীডাল বনাই লৈছো আমাৰ ভাষাত টঙাল বুলি কওঁ কোনফালে কি কয় ক'বচোন দে বাঁহৰ ৰছী বনাই নহয় বান্ধিবৰ কাৰণে সেইটো ভিডিও দেখুৱাৰ ধৰণে আপোনালোকে এনেদৰে বান্ধি ল'ব এতিয়া চাই যাওক মই গোটেইকেইটা পিঠা ধুনীয়াকৈ বান্ধি লওঁ আৰু এইটো আমাৰ পৰম্পৰা বুলি ক'ব পাৰি একেবাৰে খেতি পথাৰ শেষ কৰাৰ পাছতে এই পিঠাটো খালে বোলে হালুৱা আৰু গৰুৰ বোলে ভাগৰ পলাই বুলি কয় আৰু কিবা নিয়ম আছে যদি মই নাজানো কিন্তু আমি সৰুৰ পৰা এনেকৈয়ে শুনি আহিছো আৰু যদি আমাৰ এই পিঠাটোৰ বিষয়ে ভালদৰে জানিব বিচাৰে তেনেহলে প্লিজ কমেন্ট কৰি জনাব মই
বয়সস্থ লোকসকলক সুধি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এয়া মোৰ প্ৰায় 30-35টামান পিঠা হৈ গ'ল। অহাকালি মোৰ ঘৰত আলহী আহিব আছে আৰু আলহীকো খুৱাম বুলি ভাবিছোঁ, সেইকাৰণে বনাইছোঁ আজি একেবাৰে। নহ'লে আমি দুজন মানুহ, দুজনৰ কাৰণে এইবোৰ পিঠা ইমানবোৰ বনাই খাই ভাল নালাগে, সেইকাৰণে। আৰু এটা বাচনত মই পানী গৰম কৰি লৈছোঁ। পানীখিনি অলপ উতলিবলৈ লওঁতেই তাত মই পিঠাকেইটা দি দিম। ঢাকোন মাৰি দিছোঁ। এতিয়া এয়া মই পিঠাকেইটা দি দিছোঁ ধুনীয়াকৈ। গোটেইকেইটা পিঠা একেবাৰে দি দিম আৰু বইলে কৰিম মই পিঠাটো। প্ৰায় আধা ঘণ্টা 45 মিনিটমান উতলাব লাগিব। প্ৰায় 1 ঘণ্টা উতলালে বেছি ভাল হ'ব। আধা ঘণ্টা আপুনি যিমান পিঠা বনায়, যদি কমকৈ বনায় কমকৈ সিজালে হৈ যাব। যদি বেছি বনায় তেনেহ'লে ডাঙৰ বাচনত বনালেতো বহুত দেৰি লাগিব ন সিজাবৰ কাৰণে, সেইকাৰণে প্ৰায় 1 ঘণ্টামান সিজালোঁ চাগে মই। বৰ বিশেষ টাইমটো মনত নাই। ৰাতি 1টা বাজি গ'ল, সেইকাৰণেহে পাহৰি গৈছোঁ। আকৌ ভিডিঅ' এডিট কৰিছোঁ। এডিট কৰোঁ মানে ৰাতিপুৱা হৈ যায়গৈ মোৰ। এয়া পিঠা ৰেডি হৈ গ'ল। এতিয়া অহাকালি মই মানে আজিয়ে হৈ যাব। আজি ৰাতি আলহী আহিব, তেখেতলোকৰ লগত মই ধুনীয়াকৈ পৰিৱেশন কৰাম। কিন্তু আলহীবোৰক দেখাব নোৱাৰিম চাগে, তেওঁলোকে কেমেৰাৰ আগত নোলায়, সেইকাৰণেহে। এয়া আমাৰ পিঠা। আৰু এই পিঠাটোৰ নাম আপোনালোকে জানিবলৈ মন গৈছে চাগে ন? এই পিঠাটোৰ নাম হৈছে নাঙল ধৰা পিঠা। একেবাৰে শেষত ক'ম বুলি কৈছিলোঁ, কৈ দিছোঁ আপোনালোকক। আমি নাঙল ধৰা পিঠা বুলি কওঁ। আৰু কোনফালে কি কয় জনাবচোন এই পিঠাটো। হেল্ল' এভৰিৱান, এতিয়া পিঠা নাঙল ধৰা পিঠা বনাই মেলি আজৰি হৈছোঁ এই মাত্ৰ। একদম ৰাতিপুৱাই গ'ল, গুড মৰ্ণিং ক'বলৈ হৈ গ'ল। এতিয়া মানে এটা বনাই থাকোঁতে 1টা বাজিলে। এতিয়া একেবাৰে বস্তুবোৰ ধুনীয়াকৈ থৈ মেলি আজৰি হওঁ মানে হ'ল। এতিয়া হৈছে 1:30মান বাজি গৈছে ৰাতিপুৱা। এতিয়া মই আকৌ গা ধুব যাব লাগিছেহে। গা ধুই একদম একেবাৰে ইমান গৰম, এইবোৰ গোটেই তেল অৱস্থা নাই হৈ গৈছে। সেইকাৰণে একেবাৰে গাটো ধুই মেলি আজৰি হৈ লওঁ, তাৰ পাছতহে শুব লাগিব, নহ'লে শুব নোৱাৰোঁ। ৰাতিপুৱা কেইটা বাজিব আৰু। অহাকালি এনেও দেওবাৰ আছে। আজি মই শনিবাৰে শ্বুট কৰি আছোঁ ভিডিঅ'টো কিন্তু কেতিয়া পাইগৈ নাজানো। এডিট কৰোঁতে অলপ দিন লাগিব। আকৌ মোৰ নিজৰ পাৰ্চনেল কাম আছে, সেইবোৰ কৰি মেলি আজৰি হওঁ মানে ভিডিঅ'ত কৰিবলৈ বেছি টাইম নাপাওঁ বুলি আপোনালোকক কৈছোঁৱেই। সেইকাৰণে যিমান বাৰ অকণমান কৰিবলৈহে চেষ্টা কৰোঁ। বৰা চাউলৰ পিঠা লৈছোঁ। পিঠা ক'লা বৰা চাউল আৰু বগা বৰা চাউল দুইটা আছে। শাহুমাই দিছিলে ক'লা বৰা চাউলৰ পিঠা অকণমান মানে 1 কেজিমান হ'ব চাগে। আৰু মোৰ নিজৰ মোৰ মায়ে দিছিলে 1 কেজিমান বগা বৰা চাউলৰ পিঠা। দুইখিনি মই মিক্স কৰি দিছোঁ। কেৱল ক'লা বৰা চাউলটো বনালে অলপ মানে বেছি ক'লা হয়। ক'লা মানে বেঙুনীয়াৰ নিচিনা হয়, বেছি হৈ যায়। কিন্তু দুইটা যদি মিক্স কৰি দিওঁ নহয়, তেতিয়া খাবলৈ ভাল হয়। মানে দেখিবলৈ কালাৰটো অলপ মানে ক'লা নহয়, অলপ বেঙুনীয়া নিচিনা হৈ যায়। সেইকাৰণে দুইটা মিক্স কৰি বনাইছোঁ। যদি নাথাকে কেৱল এটা বৰা চাউলে বনাব পাৰি। কেৱল ক'লা বৰা চাউল বা বগা বৰা চাউলো বনাব পাৰি। যদি আপোনালোকে বৰা চাউল খাব নোৱাৰে, তেনেহ'লে আমি নৰ্মেল যিবোৰ চাউল ভাত খাওঁ বা জহা চাউল আছে, কিবাকিবি চাউল আছে নহয়, সেইবোৰ চাউলো আপোনালোকে ধুনীয়াকৈ মিক্সিত মাৰি বা মেচিনি বা আপোনালোকে যেনেদৰে সুবিধা হয়, ঢেঁকীত খুন্দিলেতো বেছি ভাল হয়, বেছি কোমল হয়, তেনেকৈ বনাব পাৰে। আৰু বৰা চাউল লৈছোঁ। আৰু পাতটো হৈছে তৰা পাত। আপোনালোকে কলপাততো খাব পাৰি, কিন্তু তৰা পাতত বেছি ভাল লাগে। তৰা পাতৰ এটা বহুত ধুনীয়া গোন্ধ আহে ন, সেই গোন্ধটোৱে মানে পিঠাটো অলপ বেছি টেষ্টি কৰি তোলে, বেছি ভাল মানে বেছি সোৱাদযুক্ত কৰি তোলে, বেছি সোৱাদ হয়। সেই পিঠাটোৱে বান্ধিলে বেছি সোৱাদ হয় খাবলৈ। আৰু গোন্ধটোৰ কাৰণেই মানে আমাৰ মনৰ ধাৰণা আৰু ইমান ধুনীয়া হয়, খাবলৈ ভাল হয়। আৰু কলপাতত বান্ধিব পাৰি। আৰু আছে কৌপাত বুলি আছে, আমি কৌপাত বুলি কওঁ। আৰু ক'ত কি কয় নাজানো। কৌপাতত বান্ধিলেও খাই ভালেই লাগে। হয়তো ঠাই অনুযায়ী পাতটো বেলেগ নাম হ'ব পাৰে, মই তেনেকৈ নাজানো বাৰু। কিন্তু আমাৰ ফালে কৌপাত বুলি কয়। সেই পাতটো যদি কেতিয়াবা মই আনো মোৰ ঘৰলৈ, তেতিয়াহ'লে মই আপোনালোকক অকণমান দেখুৱাম বাৰু কেনেকুৱা কৌপাত হয়। কিন্তু আপোনালোকে কলপাততো বনাই খাব পাৰে। হৈছে এতিয়া ইমানেই। আৰু ভিডিঅ'টো দীঘল নকৰোঁ, অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আমাৰ এই পৰম্পৰা পিঠাটো যদি নাই পোৱা, খাই চাবচোন বনাই, কিন্তু খুব ভাল লাগে খাবলৈ। আৰু ক'ব পাহৰিছোঁ কিহৰ লগত খাই, গুড়। আৰু সেই পিঠাটো আপোনালোকে গুড় লগত খাব পাৰি, চেনিৰ লগত খাব পাৰি। আনি তাত পিঠাটো দি কলপাতত ধুনীয়াকৈ আপোনালোকে ডেক'ৰেশ্যন কৰি খাব পাৰে যদি ভাল পায়। গুড় লগত খাব পাৰি। আৰু গাখীৰ তিয়াই খাব পাৰি। আপোনালোকে যেনেদৰে খায় আৰু গুড়, চেনি, গাখীৰ যিহৰ লগত আপোনালোকৰ সুবিধা হয় তেনেকৈয়ে খাব পাৰিব। এতিয়া ভিডিঅ'টো আৰু দীঘল নকৰি